কোবাই কোবাই তাইৰ পিঠি ফালিব নোৱাৰিলে মোৰ নাম হাকুতা বুঢ়া নহয়। হেৰি আপোনাক কিহে পাইছে হয়নে? ছোৱালীজনী যে ঘৰত নাই ওচৰ চুবুৰীয়ে কি ভাবিব বাৰু? তালৈ কেয়াৰ কৰিমহে হাতটো যে ঘৰ মাজি থৈছোঁ তালৈকে কেয়াৰ কৰিম। অহংকাৰে কৰিব আপুনি। আইঅ সাত ৰজাৰ কাম ফটা কাপোৰ পানী দাইল খাই আধা কৰি পাৰ কৰিলে। এনেকৈ ধনপতি কি লাভ? কোনে খাব আপোনাৰ ধন? ঐ গাভিনী জ্বলা জুইত ঘি ঢালি তেজটোপা বক বককৈ উতলাই নোলাবি দেই। কিবা খং উঠিলে কপাত ঘূণা দি ঘূণিত বাপে। তোমাৰ আকৌ কি নামটো শুনিবলৈ মন গৈছে নেকি? হেৰি মানে হেৰি বৰুৱা, আই মিন আদিত্য বৰুৱা। মানে চন্দ্ৰ মানে পঢ়া টেবুলত থাকে। কি কৰিছ কচোন? নোটছ মানে মুখস্থ হ'ল পৰীক্ষাত পুৰা নম্বৰ পাব। কিতাপখন দেচোন চাওক। হ'ব বাৰু দে এই কিতাপখন চাওঁ দে। মানে চন্দ্ৰকাৰ কিতাপখন দেচোন কিতাপখন। মই দিবলৈ কৈছো যে প্ৰেমে প্ৰতিবাদে উপন্যাস অসমীয়াত ইংৰাজী এইখনৰ কথাবোৰ তোৰ পৰীক্ষাত আহিবনে? নাহে। শেক্সপিয়াৰৰ নাটকৰ সমালোচনা মই ইংৰাজী নাজানো সেইদৰে থাকি বাৰে বাৰে কৰিলে তহঁতে পৰীক্ষাত কি ভাল ৰিজাল্ট কৰিবি কচোন? এই ইমেইল এডিমেটিকে পাছ কৰিলে নহ'ব আজিকালি এক নম্বৰত পাছ কৰিব লাগিব। তেতিয়াহে এই ঘৰখনৰ গৌৰৱ হ'ব। চাহাবক মানুহবোৰে বাহ বাহ দিব। মায়ে বোলো শান্তি নাপাব। মই তোমাৰ নাচিয়ে উঠিম আৰু মই ইংৰাজী নাজানো কাৰণে তহঁতি মোক মূৰ্খ বুলি ভাব। অসমীয়া মই পুৰা জানো মই এইখন পঢ়িম গম পালি নে? আমি আগতে কিমান পঢ়িলো শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছ গতিকে তই ভাল মানুহৰ তাই চন্দ্ৰকাৰ নামটো কৈ নিয়া নেকি? আদিত্য বৰুৱা নহয় নে? আদিত্য বৰুৱা হয় 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 চন্দ্ৰকাৰ হয় হয়। আমাৰ মিত্ৰই পুলিচকে হেণ্ডকাপ লগালে তেতিয়া প্ৰেমে নহয় এই অন্তৰত ইদি লোৱা আছে। মিলিব দে।
এতিয়া চকু পকা আহি মোক গালি পাৰি ক'ব মই জানো ছাৰ মই সকলো জানো কি সকলো জানো মই মানে ভালকৈ জানো আপুনি কি ক'ব বিচাৰিছে এইটো আকৌ কি এইটো দেখোন নতুন গালি গেটখন এইখন মানে ছাৰ হয় লিখক আমাৰ মূল গেটখন কিন্তু বাকী দেখুৱাব লাগিব বাবা হয় মূৰ্খ গেটখন যাতে খুলি থৈ আহি বাহিৰত গৰু ছাগলী খোৱা আমাৰ বল চল চৰি মই জীৱৰ পৰা আহোঁতে গেটখন মাৰি পেলাই মই পাহৰি থাকিলোঁ চৰি দেউতা চৰি What sorry? What sorry? What Oh, আমাৰ ঘৰখন মই খালি কৰিম শুনা এই ঘৰখন মোৰ মতে চলাব বিচাৰোঁ মোৰ নীতি নিয়ম মই বিচৰাৰ দিন ইমান কমি হেন ফেৰলে মই ক্ষমা কৰিম আণ্ডাৰষ্টেণ্ড ये देखो काज है কি কাজ ছাৰ श्रीलंका साहब और 10 तक से 12 तक खाल 15 तक किया सकता और 5 तक होगा संभव साहब ये हो मैं उस सब कह दिए ईमानदारी का साहब कहते न हो अभी अनुवाद को जाकर हाथी जाकर उतार को ओए अब उन्होंने अनुकूल ए साहब ओए सियोरी से क्यों એટલે તુરી મોડ કરવા આમાં સોમીનો એક વખત ભણાવો નાલાગે સાહેબ આરું મને હાથી દાન એ ઘર ખોગો એ હું ઓન્ય સાહેબ એ ઓમીતી એવો સબ તો નંબર સાહેબ तू ही नंबर હા સાહેબ ओए एक नंबर हुए आज तो मारो एक नंबर बंद हो रही समझो दोनों मुड़ी जाना है हां বনপৰা তিৰোতাই বনোৱা চাহ নহয় ৰাধাই বনোৱা চাহ ओए सही कर চেনি কমকৈ খাই বুলি মোক কোনেও কোৱা নাই কিছুমান কথা সোধাৰ প্ৰয়োজন নাথাকে ओए ঐ নহয় আই পিতাই দিয়া মোৰ এটা নাম আছে ৰাধা এতিয়া কেনে পাইছে ভুল অংকবোৰ কৰি কৰি এইটো ভুল উত্তৰে পাইছে আৰু পাব নেকি ছাৰ ओए अबे क्या कर रहा है
ভগৱানে পঠিয়াই দিছে তোৰ ওচৰলৈ এতিয়াও ভগৱান আপুনি কি এই 500 টকীয়া নোটখন দি মোক উত্তৰ কৰিছে নেকি মই তাকে ৰাধা আজি দুপৰীয়া ভাত সাজ মোৰ দুৱান ভোক লাগিছে গম পোৱা নে নিশ্চয় তোমাৰ এই দুপৰীয়া সাজ খাবলৈ মোৰো মন গৈছে আজিৰ তাৰিখত জানিলে
ব্যৱসায় কৰি ঘৰৰ খৰচ চাপ্লাই কৰি ড্ৰাগছ চাপ্লাই কৰি টকা উপাৰ্জন কৰাটো অসৎ কথা উপাৰ্জন নহয়। এইবোৰ আৰু তুমি নালাগে কৰিব। নালাগে আমাক চিমেণ্ট ফেক্টৰী, নেজানো সোণৰ ফেক্টৰী। দেউতা আমাক এজন ভাল মৰমীয়াল সৎ তোমাৰ দৰে দেউতা লাগে। তোমাৰ দৰে মইতো জীৱনত দেউতাকো চিনিয়ে নাপাওঁ, কিন্তু এটা কথা মই উপলব্ধি কৰিব পাৰোঁ চাহাব, পৃথিৱীৰ প্ৰত্যেকজন সন্তানে নিজৰ দেউতাকজন ভাল হোৱাটো বিচাৰে, হোৱাটো বিচাৰে। দেউতাকবোৰৰ মৰমীয়াল অন্তৰত সন্তানে আশ্ৰয় বিচাৰে। আপুনি ইহঁতক নিৰাশ্ৰয় নকৰিব, নহ'লে ইহঁতে কষ্ট পাব চাহাব। ৰাধাই বনোৱা কল স্বৰূপকেইটা বিক্ৰী নকৰিলে চাউল দালি কিনিম ক'ৰ পৰা? আজিকালি
সবিনয় নিবেদন অহা ইমান তাৰিখে আমুক বাৰে ৰাধাৰ লগত মোৰ বিয়া গতিকে বিবাহ বাৰত উপস্থিত থাকি আশীৰ্বাদ কৰে যাব গীতি বিনয়া বনত গৌৰৱ ভাবিছিলো আমাৰ বিয়াখন দেৰিকৈ হ'ব কিন্তু এতিয়াতো উপায় নাই মানে তোমাৰ ভগৱানজনে আমাৰ বিয়া সোনকালে পাতিবলৈ বিচাৰিছে আৰু তোমাক কোনোবাই সোনকালে মা বুলি মতাটো বিচাৰিছে राधा को राधा
ৰাধা কৃষ্ণ ৰাধা ছাৰ ৰাধা এই ৰাধা নামটো শুনাৰ লগে লগে মনটো কিবা ৰোমাঞ্চিত হৈ পৰিছে ছাৰ এই ৰাধা নামটো শুনাৰ লগে লগে মনটো সেই সোণাপুৰ চাহ বাগিচালৈ মাৰিছে চুৰ কৰি খাইছিলি যে মই যে তোৰ টিকা চুনৰ দাগ দি তোৰ বগা টিকাটো একদম টুকা কৰি পেলাইছো তেতিয়াৰ পৰা সেই ছাৰৰখন কাম কৰিবলৈ ধৰিলো তেতিয়াৰ পৰা ছাৰে মোক একেবাৰে ঘৰ বনাই দিলে মাল নাইকিয়া কৰি পেলালে বাচন নহয় মোক এটা মূৰ্তি লাগে ঠিক তোৰ দৰে মায়াবী মূৰ্তি দানৱী মূৰ্তি ডাঙৰ মানুহৰ সন্তানক তোৰ শৰীৰৰ জাতিৰে নষ্ট কৰিছ তাৰ মানে মই গৌৰৱৰ দেউতাক তাৰ মানে তই সপোন দেখি থকা শহুৰৰ ঘৰখনত এই প্ৰতাপী বাঘৰ দৰে পাৰ আপোনাৰ শহুৰ থকা মই আকাশত থান পতাৰ সপোন দেখিছ তই নিজকে প্ৰশ্ন কৰ সাধাৰণ ঘৰত লৈ এই ভঙা টুকুৰিৰ পৰা ৰাজনীতিকে যাবলৈ
সাংঘাতিক সপোন এটা দেখি দেৱতাৰ লগত অসুৰৰ যুদ্ধ এই যুদ্ধ স্বৰ্গত নহয় এই যুদ্ধ সত্যত তোৰ শব্দ নকৰাকৈ কথা দিলো ছাৰ এইবাৰ যুদ্ধ কৰিম টোপনিৰ লগত বিদ্যা দেৱী বিদায় কিমান কেইদিন চলি আছে পৃথিৱী শুই থাকিলে কালিমকে থাকিলে সেই ৰাধাৰ হাতত গ'লে ময়ো কান্দিব লাগিব শেৱালিও কান্দিব লাগিব কাৰণ আমি মোৰ ঘৰৰ মানুহ এই ডাঙৰ মানুহবোৰৰ তুলনাত আমিবোৰ জানুৱাৰতকৈও মনে মনে চাই থাকিম খেল মই এটা নতুন খেলে খেলিম তোৰ বিয়া হ'ব মোৰ ঘৰলৈকে তোক লৈ যাম কিন্তু তোৰ স্বামী গৌৰৱ নহয় তোৰ স্বামী হ'ব চন্দ কিন্তু নকৰিবি না কৰিলে এইটো পিস্তল আৰু বাহিৰত থৈ ককায়ে আলহী চিনি পোৱা নাই যে ইন্দ্ৰণী দত্ত গৌৰৱ দত্তৰ দেউতাক ছাৰ আপুনি ঐ ৰাধা ঐ মানে কি ছোৱালী অ' ছাৰহঁতক থিয় কৰাৰ পিছত বহিবলৈ দিয়া নাই চাহপানী দে আকৌ ছাৰহঁতক ছাৰ আপুনি বহকচোন নাই নবহো মোৰ বহিবলৈ মোৰ সময় নাই তোমাৰ নামটো কি আছিল ধৰণী কুমাৰ ছাৰ ধৰণী আৰু কুমাৰ ধৰণী মানে পৃথিৱী আৰু পৃথিৱী মানে মাটি তোমাৰ নামে পৰিলে কিন্তু বেছ পিছে হেৰি নহয় ধৰণী ছাৰ মই ৰাধাৰ লগত আলোচনা কৰিম ৰাধা মোৰ ঘৰলৈ বৰ নালাগিব মানে ছাৰ ৰাধা কইনা হ'ব নালাগিব মই একো বুজা নাই ছাৰ তোমাক এই সকলোবোৰ কথা ৰাধাই বুজাই দিব ৰাধা বিয়াখন অলপ ধুমধামকৈ পাতিব লাগে কিন্তু মই যে ছাৰ দেখিছে নহয় মোৰ অৱস্থাটো শুনা এইবিলাক তুমি চিন্তা কৰিব নালাগে তুমি বিয়া যোগাৰ কৰা বিয়াৰ সমস্ত দায়িত্ব ভাল পাব মোৰ ঘৰতে মানে ছাৰ সৰুৰে পৰা এটা কথা মই বিচাৰি যাব বিয়াখন হৈ গ'ল এতিয়া মোৰ আৰু সমস্যা নাই ঠিক আছে ছাৰ কাইলৈৰ পৰা মই দেখি ল'ব
বাইদেউ লগতে কেনে ভাল খুবেই ভাল চন্দৰ লগত মিলিছিলে তুমিতো মিলাই আনিছা ফটো চাকৰি বাইদেউ কথাবিলাক তেনেকৈ কিয় কৈছে কিয় এনেকুৱা কৈছো মানে তুমিতো জানাই দেউতা সৰুতে নথকা অৱস্থাত বিয়াখন কিয় পাতি দিলা নহয় ই নতুনকৈ চাকৰি জইন কৰিছে আহো বুলি ক'লে তুমি আহিব নোৱাৰে তাতে কোম্পানী আছে কোম্পানীৰ এমডিবোৰ ভাল বন্ধুৰ বাবে এই চাকৰিটো পাইছে যাব নহয় অলৰেডি গ'লে বিয়াখনত সৰুতে নথকা বাবে চন্দনে কিমান যে কান্দিছে তুমি জানানে দেউতা চন্দনে সৰু আৰু মোক নিজক গৈও বেছি ভাল পায় মই জানো আৰু ময়ো তাক বহুত ভাল পাওঁ সেইকাৰণে এপাক দিয়াৰ পাছত অকলে নাৰাখি তাক মোৰ ঘৰতে ৰাখিছোঁ হ'ল মিঠু এতিয়া চন্দ্ৰ আমাৰ লগত একেলগে থাকিব একেলগে খাব চন্দনা মই এখন ঘৰত চাকৰ দৰে থাকিব নালাগে মিঠু সাধাৰণ ঘৰৰ ছোৱালী বাকী ৰাজ ৰাজে খাব লাগিব লাগিব তুমি যেনেকৈ ৰাধাক এইখন ঘৰলৈ কথা দি আনিছা ঠিক তেনেকৈ ৰাধাক এইখন ঘৰ মঞ্চত আনিব লাগিব এইবিলাক চিন্তা নকৰি তেনেহ'লে আজিৰ ঘৰত কিছুমান চিন্তা ময়ো নতুনকৈ কৰিম চন্দ্ৰই মোক পাল নোপালে গতিকে চন্দ্ৰ মোৰ ল'ৰাৰ নিচিনা ল'ৰা চন্দ্ৰক মই কোনোদিনে চকুত ৰখা নাই চন্দ্ৰ মোৰ বুকুত আছে গতিকে চন্দ্ৰই বিয়া কৰাই তেওঁ ছোৱালীজনীকো মই বোৱাৰী লৈ জ্ঞান কৰিম এই ঘৰৰ কিছুমান অধিকাৰ মই তেওঁক সুধিম বিনা অনুমতি তুমি তাকে কৰি কাঢ়িব নোৱাৰা মা দেউতা ৰব আছো তোমালোকে পাহৰি গৈছানে ঘৰখনে নমৰি আহিছে এনেকৈ কাজিয়া পেচাল কৰি থাকিলে তোমালোকক লাভ নিদিব নিচু কালি জলৈ যা নহয় মা নহয় হয় উপযুক্ত সময়ত নিশ্চয়িলে কিছুমান মানুহৰ চেষ্টা চাৰি থাকিব আহিছে মই তুমি কি বুলি ক'ব পাৰো ক'ব অহংকাৰী মদ কৰবি ডাঙৰ মানুহৰ ঘৰবোৰ এনেকুৱাই বাহিৰে ৰং চং ভিতৰে খোৱা ভাকৰি ৰবাচোন তোমাৰ ভিতৰলৈ যাবলৈ কৈছো নে ঠিক আছে কাজিয়াই কৰি থাকা কিন্তু এটা কথা মনত ৰাখিবা তোমালোকে কাজিয়া পেচাল কৰি থাকিলে আমাৰ ভীষণ কষ্ট হয় বহুত বেছি কষ্ট হয় কুমাৰ তই ভিতৰলৈ যা কুমাৰ আজিকালি মোৰ টোপনি নহা হৈছিল কিছুমান কথা দেখি শুনি উপলব্ধি কৰি মন মগজুৰে আৰাম দি গৈছে বাইদেউ সময় থাকিলে আপোনালোকে পাৰে সেই কথাবিলাক আলোচনা কৰক গৌৰৱে গম নোপোৱাকৈ চন্দৰ বিয়াখন আপোনালোকে ষড়যন্ত্ৰ কৰি পাতিব কাইলৈ নাহিলেতো পৰহিলে গৌৰৱে এইখন ঘৰলৈ আহিব তেতিয়া আহিলে এই কথাবিলাক গম পালে এটা নতুন নোহোৱাৰ সৃষ্টি নহ'বনে মোৰ মতেতো ভূমিকম্পই খাব লাগে এইখন চিঞৰিব আপুনি ইমান গাড়ী পাতিব পৰা মই একো কথাই কোৱা নাই কিন্তু যোৱাৰ আগতে এটা ভৱিষ্যতবাদী কৈ যাওঁ বোলো অতি ফাকি বলাই দেখিছো বৰকৈ ভৱিষ্যতবাণী কৰিব লৈছে কুমাৰে সঁচা কথাখিনি কি কৈছে কি সঁচা কথা ক'লে হা গৌৰৱে যেতিয়া ৰাধাক দেখিব সি জানো শান্ত হৈ থাকিব পাৰিব তাৰ ব্যৱস্থা মই কৰি থৈছো গৌৰৱৰ কাৰণে মই ছোৱালী ঠিক কৰি থৈছো ঠিক কৰিছা আমেৰিকাত আমেৰিকাত কালি নিউয়ৰ্ক এয়াৰপৰ্টৰ পৰা চীনাক ৰিচিভ কৰিম আমেৰিকাত কৰি আছে মাছ কমিউনিকেশ্যনৰ ছাত্ৰ গৌৰৱৰ লগত স্মাৰ্ট ইনাম হোৱাৰ পাছত এইজনী ৰাধা হ'ব তাৰ কাৰণে অতীত গৌৰৱৰ বাবে এইজনী ৰাধা হ'ব
সৰুতে খেলা এটা ৰং যোৰা পুতলা ৰাধা নামৰ এটা বগা পুতলা ৰাধা বুলিয়ে মাতিম দিয়া ৰাধা তুমি কিন্তু একদম ঠাইডাক ৰাধাৰ দৰে কোন ৰাধাৰ দৰে মৰা ৰাধানে মৰি মৰি জীয়াই থকানে ৰাধাৰ দৰে আমাৰ মন্দিৰত যে আছে সেই ৰাধাৰ দৰে ময়ো তোমাক মন্দিৰত থকা ৰাধাৰ দৰে পূজা কৰিম চাহাবে কোৱাৰ দৰে তুমি সঁচাকৈ ধুনীয়া মিকুহঁতৰ দেউতাকক মই চাহাব বুলিয়ে মাতো তুমিও মাতিবা দেই কিয় মাতিম মই এনেহ'লে মিকুহঁতৰ দৰে দেউতা বুলিয়ে মাতিবা নামাতো মই ঠিক আছে দিয়া যি মন যায় তাকেই মাতিবা মই কিন্তু এইবোৰ দীক্ষা শিক্ষা একো নাই মোৰ দেই ইংৰাজী চিংৰাজী মই হ'লে নাজানো মই একেবাৰে সৰু মানুহ সৰু বুলি আকৌ তুমি মোক ঘিণ নকৰিবা ময়ো সৰু মানুহ নিজ জাতিৰ মানুহ ডাঙৰ মানুহবোৰে আমাৰ দৰে নিজ মানুহবোৰক সদায় কিয় দুৰ্বল বুলি ভাবে কিয় আমাক শুধৰাব পাৰে কিয় আমাৰ সপোনবোৰ ফুলৰ মালাৰ দৰে ছিঙি মৰি পেলায় কিয় মোৰ বিষয়ে একো নজনাকৈ মোক একো নুশুধাকৈ আপুনি মোক বিয়া পাতিলে কিয় চাহাবে তোমাক চালে আমাৰ বিয়া ঠিক কৰিলে আপোনাক লাগে কাৰণে আপোনাৰ চাহাবজনে বজাৰৰ পৰা এটা চোলা আনি দিব আৰু আপুনি আপত্তি নকৰাকৈ তাকে পিন্ধিব তুমি কেনে কথাই কৈছা চাহাবৰ কিছুমান কথাত মই আপত্তি নকৰো নহয় মই কি আপোনাৰ সেই চোলা নেকি একো আপত্তি নকৰাকৈ যে আপুনি মোক বিয়া পাতিলে আপত্তি কৰিবলগীয়া একো নাই আছিল বহুত আপত্তি কৰিবলগীয়া আছিল বিয়া বাৰু পুতলাৰ খেল নহয় আপোনাৰ চাহাবজনে আপোনাৰ জীৱনক লৈ এনেদৰে ধেমালি কৰিব নালাগিছিল সেইজন চাহাবে আপোনাৰ কাৰণে মোৰ দৰে এটা পুতলা আনি দি ৰং চাব নালাগিছিল নহয় তুমি পুতলা নহয় ৰাধা হয় হয় মই এটা নষ্ট পুতলা মই এটা ৰংবিহীন আধা মৰা আধা জীয়া ৰাধা নামৰ এক লেতেৰা পুতলা জীৱনৰ আন্ধাৰখিনি যদি আপুনি গম পায় এদিন আপুনিও মোক ঠিক লেতেৰা দুৰ্গন্ধময় পুতলাৰ দৰে ঘিণ কৰিব চুলাই দিব মোক আৱৰ্জনা বুলি আপুনি মোক দূৰলৈ দলিয়াই দিব নহয় ৰাধা তুমি তেনেকৈ নকবা তুমি পুতলা নহয় তুমি লেতেৰা দুৰ্গন্ধ নহয়
কোনোদিনে ঘূৰাই নিদিওঁ তোমাক আৱৰ্জনা কৰি মই দলিয়াইও নিদিওঁ তোমাক মই ইয়াত ৰাখিম মই এই নতুন পূজা মন্দিৰত তোমাক পূজা কৰিম তুমি কান্দিলে মোৰ দুখ লাগে মই তোমাক সদায় পূজা কৰিম তুমি নাকান্দিবা তুমি কান্দিলে মোৰো চকু পানী ওলায় তোমাৰ দৰে ধুনীয়া নাৰীবোৰে কান্দিলে মোৰ বহুত দুখ লাগে কিবা মূল্যৱান বস্তু চিৰদিনৰ বাবে হেৰাই যোৱা যেন লাগে তুমি নাকান্দিবা তোমাৰ গৰ্ভৰ সন্তান মানে মোৰো সন্তান আমাৰ সন্তান আমাৰ সুখৰ ঘৰ নিশ্চয় কোনোবা দেৱতো চাৰিব এনেকৈ খোজকাঢ়ি তোমাক মাতিব মা মোকো মাতিব দেউতা আমাৰ হাঁহিৰ ঘৰখনত সি ডাঙৰ দীঘল হ'ব আমি বহুত সুখী হ'ম ৰাধা আমি সঁচাকৈ সুখী হ'ম ৰাধা আমি সঁচাকৈ সুখী হ'ম ইমান সহজ ইমান সৰল মনৰ আপুনি ৰাধা নহয় আদিত্য একো নালাগে মইতো তোমাক আমাৰ সময়ৰ বিষয়ে
কোৱা কথা হৈছে কিন্তু বৰ্তমান সমস্যাৰ বাবে দেখা দিছে আৰে একদম ঘৰতে আৰু সময় লাগে সময় সমস্যাৰ মাজতে থাকিব লগা ঘটনা বস্তু থাকিয়ে থাকিব তুমি কথাটো মই চাওঁ হয় যাব আৰু চাওঁ মই বিক্ৰী পৰা বাহিৰ কৰি আমাৰ কথাবোৰ আগলৈ পঢ়ালে একে কোৱা নাই কিয় লুকাই চুৰ কৰি জন্ম দিব পাৰি কিন্তু ইয়াত পাতিব নোৱাৰি মোৰ ঘৰে তোমাৰ ঘৰে যদি মোক নিবিচাৰে আমাৰ দিয়ে কেনেকৈ মা সৰুতে আৰু চন্দনৰ কথা নাই কিন্তু দেউতাহে মৰিলো নাম নদী দেউতাহে জানে আরে কাম তুমি কথা কোৱা মই একো পুলিচৰ দৰে শান্ত হিষ্ট মইতে সমাধানৰ দৰে মই তুমি উঠাবা তুমি নহয় নোপোৱা তুমি নোপোৱা মই একো কিয় চোৰৰ ঘৰে পুলিচ লুকাই নে পুলিচৰ ঘৰে বৰ্তমান কৈছো তুমি মই কৈছো কিয় দেখা দেখিকৈ প্ৰেম কৰিছো আৰু এতিয়া দেখা দেখিকৈ বিয়া হ'বৰ বাবে মইনাৰ অভিভাৱকৰ ওচৰত গৈ কথা পাতিম দেউতা একে থানাৰ পৰা আহিছে তুমি তেনেকৈ ভাবা কোৱা নহয় মানে দেউতা কিতাপত আমাৰ ঘৰলে আহি এনেকুৱা মানে লাগবান নোহোৱাকৈ ইমেলা কৰি আছে তেনেকৈ ক'লেও তোমাৰ চতুৰ দেউতাই বুজিব যে এইখন ঘৰলৈ মই ক্ৰিমিনেল ধৰিবলৈ অহা নাই আহিছো কি ধৰিবলৈ আহিছা আংকল ফাইনেল কথা তাৰে মই ওচৰত পুলিচৰ লগত জানিব নোৱাৰো দেউতা কিছুমান পুলিচ প্ৰেজন দেউতাৰ হাতটো হয় তুমি এৰেষ্ট কৰি লকাপত ভৰাই থোৱা শ্বপিং মলত তুমি নিজে এখন তলাব বোলা চিগাৰেট ফেক্টৰীত বন্ধ কৰি দিলা এইবোৰ বন্ধ নহয় আংকল এইবোৰ সঁচা কথা অসম চাইডে বিচাৰ তুমি কৰিব নালাগে আৰু এইবিলাক বিচাৰ কৰে তোমালোকৰ হোম মিনিষ্টাৰে গেট লষ্ট কাট ডাউন দেউতা কি ভৰ্তি কৰিছা কি কৈছো নহয় এক্সিডেণ্ট কৰিছো শুন মোৰ বই আছে পুলিচৰ লগত তোৰ বিয়া হ'ব নোৱাৰে দেউতা একদম ঠিক আছে আহো কিন্তু এইখন ঘৰলৈ মই আকৌ আহিম পুলিচ হৈ আহিম আৰু এইখন ঘৰত বনকৰা তিৰোতাই বনোৱা চাহ নহয় ৰাধাই বনোৱা চাহ চেনি কমকৈ খাই বুলি মোক কোনেও কোৱা নাই কিছুমান কথা সোধাৰ প্ৰয়োজন নাথাকে ঐ নহয় আই পিতাই দিয়া মোৰ এটা নাম আছে ৰাধা এতিয়া কেনে পাইছে ভুল অংকবোৰ কৰি কৰি এইটো ভুল উত্তৰে পাইছে আৰু পাব নেকি ছাৰ এতিয়া কি হ'ব ছাৰ ছাৰ একো মূল্য নাই বনৰীয়া চৰাইক মৰম কৰাৰ একো দৰকাৰ নাই মোৰ বুকুৰ মাজত আদৰ যতন কৰি তাইক মই নিজে নাখায়ো খুৱাইছিলো নিজে
নিপিন্ধিও পিন্ধাইছিলো একো লাভ নাই সজাৰ দুৱাৰ খুলি যি গুচি গ'ল গ'লেই আজি 6 মাহেই হ'ল এদিনো মোৰ খবৰ ল'বলৈ নাহিল মই কিন্তু ৰাধাৰ খবৰ ল'ম কেনে আছো বাখৰ আমাৰ ৰাধা ৰাধা ইন্দ্ৰনীল দত্তঘৰত ৰাধা আধা হৈ আছে কি কৈছ আধাবিৰ পেৰেলা চিষ্টেমাই কৰে আধা ঘৰ কি কৈছ বাখৰ বাখৰ চাকৰণী মোৰ ভনী চাকৰণী হৈছে মিছা কৈছ তই হিংসাত কৈছ তই বাখৰ তুমি কোন আছা ৰাধা বুজিছা ৰাধা মই বাহিৰে বাহিৰে তোমাৰ ওচৰলৈকে আহিছো আজি 6 মাহে তোমাক দেখা নাই মই জানো তুমি যে মোক অভিমান কৰি আছা ঠিক আছে মই তোমাৰ অভিমান এতিয়াই ভাঙিম অ'কে নহয় সাধাৰণতে ধৰণিকাই বাহিৰত থাকিলে ৰাধা ঘৰতে থাকে ক'ত গ'ল ৰাধা ৰাধা নহয় টিনা ৰাধাক এবাৰ চাবলৈ মোৰ বৰ মন গৈছে তাই চাগে মোৰ কথা ভাবি ভাবি ক্ষীণাই গৈছে বুজিছা টিনা এই চোতালখনতে ৰাধাই মাটিৰ বাচনবোৰ বনাই ইয়াতে হেৰি কৰিছিলে মাটিৰ বাচনবোৰ ইয়াত শুকুৱাইছিলে আৰু এই ভাটিটোতে এই বাচনবোৰ জ্বলাইছিলে আৰু এই পুৰা বাচনবোৰ এইখিনিতে দমাই থৈছিলে টিনা মোৰ জীৱনলৈ প্ৰেম আহিছিল জোনাকত বৰষুণ হ'ল জোনবেলি তৰা হ'ল ইয়াতে এই চোতালখনতে ৰাধাই মোৰ বুকুৰ মাজত সোমাই থুপথুপাই কৈছিল গুণগুণাই গান গাইছিল জীৱনৰ গান যৌৱনৰ গান হৃদয়ৰ গান ছাৰ নহয় মই ৰাধাক মাত্ৰ এবাৰ চাম দূৰৰ পৰাই চাম একো নুসুধো তাইক আজি 6 মাহে হ'ল মই ৰাধাক দেখা নাই আগতে এদিন নেদেখিলে মোৰ বুকুখন হাহাকাৰ কৰি উঠিছিল কিন্তু ছাৰ এইখন তোৰ ৰংপুৰ গাঁৱৰ বৌচৰ কথা নহয় কি কৈছো শুন এইখন ঘৰলৈ যিকোনো মানুহ অহা তোমাৰ পচন্দ নকৰো মই যিকোনো মানুহ নহয় ছাৰ মই ৰাধাৰ ককায়েক হয় হ'ব দিয়ক
ৰাধায়ো ধৰণীকে চাবলৈ বৰ ইচ্ছা কৰি আছিল। চুপ! যি কৈছো শুন, ৰাধাক কেনে নামাতিবি, এইবিলাক বেয়া পাওঁ। যি কৈছো তাক শুন। কি কৈছো তই শুনা নাই? উৰা! উৰা ইয়াৰ পৰা! উৰা! চন্দ্ৰ তুমি ৰাধা কিবা ইয়াত তাই ভাল পোৱা দুটামান সৰু বস্তু আছে, অলপ মন্দিৰৰ নিৰ্মালীও আছে। তাই কিবা নহয় ধৰণীকে, আপুনি নিজ হাতে দি যাব। চন্দ্ৰ! এইবিলাক বস্তু এইখন ঘৰৰ কুকুৰে নাখায়। লৈ যা! যাওঁ ছাৰ।
ক'ব লাগে বেয়া পাইছোঁ মই তোমাক সাংঘাতিক বেয়া পাইছোঁ তই বেয়া পোৱা কাৰণটো মই বুজিছো দে মই কি কৰিম ছাৰ চাহাবে মোক জোৰ জবত বিয়াখন পাতি দিলে তই নথকাৰ বাবে মই যে খুব কান্দিছো খুব কান্দিছো মই সঁচাকে কান্দিছো হ'ব মই বুজি পাইছোঁ এতিয়া তুমি কান্দি পিনি আৰু মোক কষ্ট দিব নালাগে আৰে মই ঘৰলৈ আহিলোঁ মই অহাৰ কাৰণে কি ভাল লগা নাই নেকি মিঠু মা গোবৰ খুৰা মই কিবা অপৰাধ কৰিলোঁ নেকি মা হেৰি নহয় মোৰ লগত এই টিনাও আহিছে মা তাই মোৰ বেষ্ট ফ্ৰেণ্ড মোৰ লগতে গুচি আহিলে মিঠু চন্দ্ৰদাৰ বৌক চাবলৈ যে মোৰ কিমান মন গৈ আছে ক'ত আছে ৰ'ব তুমি আকৌ চন্দ্ৰদা কিয় মাতিবা নবক গৈ মই নিজে মাতিম মোৰ পৰিচয় দিম তাৰপাছত মই নবলে এইখন এই নীলা শাড়ীখন দি নবক কম মই তুমি ইয়াতে পিন্ধিব লাগিব নব ইমান দিনৰ মূৰত ঘৰলৈ আহিছে কিমান আনন্দ লাগিছে আনন্দতে মই চিঞৰি দিবলৈ মন গৈছে মোৰো চিঞৰিবৰ মন গৈছে কিন্তু আনন্দত নহয় চন্দ্ৰ তখন মোৰ চিঞৰি চিঞৰি কান্দিবৰ মন গৈছে কান্দি কান্দি তোৰ সৰল কাকেদি বুকুৰ মাজত সোমাই মৰম কৰিব মন গৈছে চন্দ্ৰ তই মোৰ চোৱাচোন মোক নোকোৱাকে তোমালোকৰ বিয়াখন দেউতাই কেনেকে ধুমধামেৰে পাতিলে মোৰ যে তোমালোকৰ বিয়াখন খাবলৈ ইমান মন আছিলে গম পোৱা নে বাকী খোৱাটোতো হৈ গ'ল বাৰু নব তোমাৰ কাৰণে মই এটা সৰু উপহাৰ আনিছোঁ এইখন নীলা শাড়ী এই শাড়ীখন আজি তুমি পিন্ধিব লাগিব নীলা শাড়ী ৰাধায়ো ভাল পায় তোমাক চাগে মিতুৱে ৰাধা কথা কৈছে নব মোৰ মুখলৈ এবাৰ নোচোৱানে তুমি প্লিজ নব এবাৰ চোৱা মিতুৱে ফোনত কৈছিলে যে তুমি ধুনীয়া বুলি চাওঁ আমাৰ ধুনীয়া নবজনী কিয় নাচাম তুমি বাধা দিলা কিন্তু মই তোমাক চামেই চাওঁ
মোৰ
বুজি পাওঁ জানো কাৰণ এইজন চাহাবক মই ভিতৰৰ পৰা চিনি পাওঁ সেইজন চাহাবে জীৱনত বহুত ফাঁকি দিলে তথাপিও মই বহুত ভাল পাওঁ আৰু কোনোদিন আপুনি ফাঁকি দিব নোৱাৰিব এতিয়া মই থানালৈ যাম থানাত কি আছে আদিত্য বৰুৱাক সেই পদকটো দেখাই কম আৰু মই আত্মসমৰ্পণ কৰিম চন্দ্ৰদা তুমি তেনেকুৱা নকৰিবা নহয় মই থানাত চিঞৰি কম মই হত্যাকাৰী ডাঙৰ মানুহ কৰিবা চন্দ্ৰদা ভালকৈ পঢ়াবি পাৰিলে তাক কাহানিও সেইবোৰ কথা নকবি আৰু আজিৰ পৰা ৰাধা আৰু ল'ৰাটো তাৰিখ তোৰ আগত নহয় চন্দ্ৰদা নহয় সি দেখিবলৈ তোৰ দৰে চকু নাক কাণ সকলো তোৰ দৰে তুমি দেখানি বাদে তুমি কাটিলে মোৰো চকু পানী ওলাব মই কোনো নেদেখাকে কান্দিব মোক আৰু নকবা
মৰাৰ পাছতো আৰু এটা নতুন ফাঁকিয়ে তোলৈ বাট চাই সেই ফাঁকি সঁচা নামৰ এটা ভয়ংকৰ ফাঁকি আপুনি মোৰ দেউতা নহয় হ'ব নোৱাৰে মোৰ মনৰ দেউতাজন ইমান ফাঁকি বাছ হ'ব নোৱাৰে আপুনি চাওক এজন ভয়ানক মানুহ আপুনি মোৰ দেউতা হ'ব নোৱাৰে কেতিয়াও নোৱাৰে